নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা এনে ধৰণৰ ৰেচিপি আনিছোঁ আপোনালোকক ট্ৰাইবেল ফুড বুলি ক'ব পাৰি বহুতে খায় বহুতে নাখায় ইজি ৰেচিপি খাব এনেও ইজিয়ে হয় বাৰু আৰু এইটো হৈছে নজনাবিলাকৰ কাৰণে এটা ভেন্দিৰ নতুন ৰেচিপি বুলি ক'ব পাৰি এইটো হৈছে মেষ্টা আৰু ইয়াৰ লগত টমান বুলি কয় শুকুটি যিটো আমি ঘৰতে বনোৱা হয় চুঙাত খুন্দি পেনে বনোৱা হয় আৰু বজাৰতো পোৱা যায় বাৰু হিদল বুলি ক'ব পাৰি সেইটো লগত বনাই আৰু বহুত খাবলৈ টেষ্টি হয় কেতিয়াবা এইটো মই কেতিয়াবা বনাইকে আপোনালোকক দেখুৱাম কাৰ্বি সমাজে খোৱা বহুত টেষ্টি হয় তো এয়াই এয়া ভেন্দিখিনি ছিঙি লওঁ এটা এটাকৈ কেইটামান লাগিছে আৰু আধা লৈ গ'ল বাৰু ভেন্দিকেইটা এইকেইটা আৰু ঘৰত আছে কেইটামান সেইকেইটাৰ লগত মিক্স কৰি দিম আৰু এইখিনিতো চিনিয়ে পায় মেষ্টা টেঙা পাত হয় এইখিনি লৈ গ'ল কেৰাহীটোত এতিয়া অলপমান পানী দিছোঁ এয়া নহৰু দিছোঁ পানীখিনি উতলোতে তাৰপিছত এয়া ভেন্দিখিনি দি দিছোঁ এয়া দিছোঁ হালধি আন্দাজমতে এয়া দিছোঁ নিমখ লাগিলে আকৌ পিছত দিম এইখিনি মেষ্টাখিনি এনেধৰণৰ কাটি লৈছোঁ তাৰপিছতে এয়া মেষ্টাখিনি দি দিলোঁ আৰু এনেধৰণৰ অলপমান লৰাই দিম আৰু এয়া চাওক অলপ অলপ সিজিছে আৰু যেতিয়া ইয়াৰ পানীখিনি অলপ অলপ শুকাব তেতিয়া আৰু অলপমান পানী আমি এড কৰি দিছোঁ নিজৰ পৰিমাণ অনুসৰি ইয়াৰ আগতে মই হিদল দিছোঁ মানে শুকুটি আপোনালোকেও দিব আৰু লগতে এয়া কেঁকুৰা সৰু সৰু দিছোঁ নিদিলেও হ'ব বা মাছ ফ্ৰাই কৰা দিলেও হ'ব এয়া হৈ গ'ল এতিয়া মই নমাই থৈ দিম মাছলৈ গৈছিলোঁ ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি কি কৰোঁ এইখিনি মানে ভাপত দিম তাৰপিছত এয়া টেঙা খৰিচা দিছোঁ বাঁহৰ গাজ টেঙা এয়া দিছোঁ জালুকৰ গুড়ি খুন্দি পেনে জলকীয়াও দিব পাৰে মই জলকীয়া নাখাওঁ কাৰণে জলকীয়া দিয়া নাই বাৰু নিমখ দি দিলোঁ তাৰপিছত এনেদৰে অলপমান খান্দি ল'ম আৰু এয়া লাষ্টত কোমলীয়া নেমু টেঙাৰ পাত দিছোঁ ধনিয়াও দিব পাৰে বা মান ধনিয়া পাতো দিব পাৰে বান্ধি লওঁ মূলাটো এনেধৰণৰ দি দিছোঁ ভাপ চৰুতে এয়া হৈ গ'ল ৰেডি এতিয়া আমি ভাত খাওঁ আৰু এইখিনি হৈছে ভেন্দিখিনি আৰু এইখিনি ৰাতিপুৱা ভজা মাছ এয়া হৈ গ'ল এনেতো বাৰু মানে কি কয় পটকা দি খায় যিটো পাতত পুৰে এইটো মই আজি ভাপত দিছোঁ মই ফাৰ্ষ্ট টাইম এনেকৈ আজি খাইছোঁ আৰু দেই নাজানো কেনেকুৱা লাগিব আচলতে ভিডিঅ'ৰ শ্বুটিং ক'ব লাগিব মানে ভিডিঅ'টো শ্বুট কৰি থৈ দিয়া মই যোৱাকালিয়ে কৰি থৈ দিছিলোঁ এতিয়া মুঠতে খালি আজি আপলোড দিম বুলি ভাবিছোঁ আপোনালোকে চাগে কাইলৈমান পাই যাব আৰু তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ আৰু নিজৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তেনেহ'লে আজিলৈ বাই বাই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই